আজি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামস্থিত ফকিৰাগ্ৰাম পাব্লিক হাই স্কুল ইণ্ডো গ্লোবেল ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটিৰ উদ্যোগত আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ সহযোগত স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেৰিয়াৰ কাউন্সেলিঙৰ এক সজাগতা সভা অনুষ্ঠিত হয়। ইণ্ডো গ্লোবেল ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটি আমাৰ NGOটো মানে BTR চিৰাঙতো আৰু কোকৰাঝাৰতো কাম কৰে। তো কোকৰাঝাৰ একচুৱেলি বেচিকলি আমাৰ প্ৰজেক্টটো পিচ প্ৰজেক্ট হয়, মানে পিচ বিল্ডিং ইন আছাম। তো আমি পিচৰ ওপৰত কাম কৰোঁ। তো আজি আমি এইটো উদ্দেশ্য লৈছোঁ যাতে আমাৰ যে এডুকেশ্যন কেৰিয়াৰ যিটো হয় ইউথৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা হয়। চ' এইটোৱে আমি ক'ব বিচাৰিছোঁ। আমাৰ মেইন অবজেক্টিভটো এইটোৱে আছিলে যে আমি যাতে এডুকেশ্যনৰ থ্ৰু দিয়ে হ'লেও আমি শান্তি এটা পৰিৱেশ বাচ্চাবিলাকৰ আৰু ইউথৰ মাজত বা ছ'চাইটিত এটা পিচ আমি বিল্ড কৰি থাকিব পাৰোঁ। আজি ইণ্ডো গ্লোবেল ছ'চাইটিৰ এছ'চিয়েশ্যনত বহুত ছাত্ৰ সন্থাই মিলি পেলাই এটা ফকিৰাগ্ৰাম পাব্লিক হাইস্কুলত এটা কেৰিয়াৰ কাউন্সেলিং ছেশ্যন পাতিছিলে ফৰ ক্লাছ 9 and 10 ষ্টুডেণ্টছ। আৰু ইয়াত ৰিচ'ৰ্চ পাৰ্চন আহিছে বঙাইগাঁও পৰা, তাৰপিছত মোকো আমন্ত্ৰণ কৰিছিলে। ভাল লাগিলে, খালি আৰু অলপ এৱেৰনেছৰ দৰকাৰ আছে এই অঞ্চলত। IGSS মানে ইণ্ডো গ্লোবেল ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটি কোকৰাঝাৰত বহুত দিনৰ পৰা ইয়াতে পিচ আৰু ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছে। আমি কোকৰাঝাৰত যিকেইটা সংগঠন আছোঁ যৌথভাৱে ইয়াতে পিচ আৰু ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছোঁ। আৰু আজি এই ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যতৰ কাৰণে যি কেৰিয়াৰ কাউন্সেলিং এটা প্ৰগ্ৰাম ৰখা হৈছে, আজি ইয়াতে আমাৰ ফকিৰাগ্ৰাম পাব্লিক হাই স্কুলত সদৌ অসম গৰুমাৰী দিশী জাতীয় পৰিষদ, আশা, চাহ জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদ আৰু নাটযোগী ছাত্ৰ সন্থাৰ যৌথ সহযোগত মানে আজি এটা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰাম হয়। আৰু আজি এই অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে নিশ্চয় তেখেতসকলে উপকৃত হ'ব, কাৰণ বহুতে একচুৱেলি মানে কেৰিয়াৰৰ বিষয়ে মানে কিবা নহয়, সজাগ নহয়। কিছুমান ক্ষেত্ৰত কি কৰিব কি নকৰিব পাজল হৈ থাকে আৰু বহুতে নাজানে যে মই কি হ'ম, এতিয়ালৈকে কিছুমান ডিচিশ্যন লোৱা নাই। এই ক্ষেত্ৰত যদি এতিয়া যদি ডিচিশ্যন লোৱা নহয় তেনেহ'লে ভৱিষ্যত গৈ মানে অন্ধকাৰ এটা পৰিৱেশ মানে জীৱনত আহে। কাৰণ যেতিয়া লক্ষ্য নাথাকিলে আৰু যেতিয়া মানে কামৰ প্ৰতি যেতিয়া মানুহ সজাগ নহয় তেতিয়াহ'লে কি হয় মানে অনিশ্চয়তা আহে। আৰু এই অনিশ্চয়তা যাতে নাহে তাৰ কাৰণে আমি কিন্তু যোনে যি পৰ্যায়ৰ মানুহ আছে তাত যি মানে শ্ৰেণীৰ হয়, যিজনে ফাৰ্ষ্ট ডিভিজন আছে, ফাৰ্ষ্ট ডিভিজনে কি কৰিব পাৰিব, ছেকেণ্ড ডিভিজনে কি কৰিব, হাই ছেকেণ্ডেৰী কিবা ছায়েন্সত পঢ়িলে কি মানে অপশ্যন আছে আদি এইবিলাকৰ ক্ষেত্ৰত আজি যি মানে সজাগতা সভাৰ মানে আয়োজন কৰা হয়। কোকৰাঝাৰৰ পৰা ধনকেশ বৰ্মন ৰিপৰ্ট, নাৰদ লাইভ।